হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। আজি বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ আৰু আজি খানা খাবলৈ আহিছোঁ আমি লগৰবিলাকৰ লগত খানা খাব আহিছোঁ গোটেইবিলাক। এয়া ধুনীয়া লোকেশ্যনত আহিছোঁ, চাওকচোন কি ধুনীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰত। এয়া চাব, এয়া ধুনীয়া পৰিৱেশ। এইবিলাক ফেৰী দেখাই আছে, এইবিলাক টেণ্ট টানি লৈছে। এয়া চাওক, বাকী গোটেই দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি এতিয়া জাষ্ট আহি পাইছোঁ। ইয়াতে গোটেইবিলাক আমি আহিছোঁ, এতিয়া খানা চানা বনাম, দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া বজাৰ চজাৰ ইয়াত আছে, এয়া চাওক কি ধুনীয়া পৰিৱেশ। এয়া এইফালে বেহাৰৰ খেতি, ধুনীয়া পথাৰৰ মাজত। এয়া আদানী হুচ চলাই আছে এই বিলাহী। মই ভিডিঅ' বনোৱাত ব্যস্ত। এইফালে মাছ আছে আৰু মাংস আছে বাৰু, উলিওৱা নাই, দেখুৱাই আছোঁ। এই গোটেইবিলাক এতিয়া ব্যস্ত। এতিয়া বৰ্তমান মাছ ফ্ৰাই হৈ আছে। এয়া মছলা আদা নহৰু জলকীয়া খুন্দা হৈছে নতুন চিষ্টেমত, এটা নতুন বস্তু। একচুৱেলি মই দেখা নাছিলোঁ, যদিও আপোনালোকে দেখিছে। খুলি দিছোঁ, এয়া হৈছে অ'কে। এতিয়া আমি আলু পিঁয়াজ অলপ ধুব যাই আছোঁ, যিহেতু ইয়াত পানীৰ অলপমান আমি পানীত জাল লৈ আহিছোঁ, তথাপিও অলপ ধোৱা মিলাৰ কাৰণে সেইফালে যাম। এয়া চৰত, এয়া চাওক, এই তাতে আমি খানা খাই আছোঁ আৰু এইফালে কিবা কিবি অলপ বাচন চাচন ধুব আহিছোঁ। আলু পিঁয়াজো ধুই নিম ইয়াত, চাওক। আৰু সেইফালেও টেণ্ট লগাইছে, খানা খাব আহিছে সেইফালেও। এয়া এয়া ব্ৰহ্মপুত্ৰৰ বালিচৰ, এইবিলাক জেগাত খানা খাই ভাল লাগে, ধুনীয়া নিৰল পৰিৱেশ। আহিছে পাৰ্টি। এয়া বাচন ধুই আছে, এইবিলাক ফেৰী চেৰী ৰখাই আছে। এইবিলাক ধুনীয়া পৰিৱেশ, খানা খাব আহিলে আপোনালোকে আহিব পাৰে। এয়া আলু ধুম এতিয়া, তাৰ পৰা পানী আনি আলু পিঁয়াজ ধুম। এই সৌখন ফেৰী আহি আছে। চাৰ্কাছ দেখাব আমাৰ খিলাৰী। এয়া মাছ ফ্ৰাই হৈ গৈছে। এয়া মাছৰ কণী, ধুনীয়া টেষ্টি একদম। কমেণ্ট দিবি ভিডিঅ'ত। এতিয়া এয়া ভাজি বনি আছে আৰু এয়া ছাগলী মাংস, এয়া খাচী মাংস, এয়া ভাজি হৈ গৈছে। এয়া মাংসৰ কাৰণে মছলা, এয়া মাংস এতিয়া বহাই দিলোঁ। এয়া এয়া ছাগলী মাংস ধুনীয়া। এয়া চাওক খেতি কি ধুনীয়া, সৰিয়হৰ খেতি। চাওক হালধীয়া হালধীয়া গোটেই। এইফালে হোৱা নাই ভালকৈ, ফুলবিলাক ফুলা নাই। আৰু সেইফালে এই দূৰত আছে কলৰ বাগান, আৰু সৌফালে ব্ৰহ্মপুত্ৰটো, সেইটো ধুনীয়া পৰিৱেশ একদম। আপোনালোকে আহিব পাৰে, ব্ৰহ্মপুত্ৰৰ চৰত হয়।
আৰু এইফালে খানা হৈ আছে আমাৰ। এয়া ধুনীয়াকৈ এতিয়া মাংস লৈছোঁ আৰু ৰুটি লৈছোঁ, খাই আছোঁ। এয়া ছাগলীৰ মাংসৰ তেল, এয়া খাহীৰ। ঘৰুৱা ছাগাল ধুনীয়া তেল, একদম টেষ্টি। এয়া মাংস উতাল আহি আছে, এয়া মাংস হ'ব আৰু বেছি টাইম নাই। আমি ফটো উঠি আছো, এতিয়া নাচি আছো দুনিয়াৰ। এয়া আমাৰ ভিডিঅ' শ্বুট চলে আছে আৰু চলি আছে আৰু চাৰ্কাছ চলি আছে আমাৰ। এয়া 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 দিলে, এয়া এইফালে ফটোশ্বুট। চাবি নেকি চাবি নেকি? তাতে বাহি নাচান। এতিয়া মাছ মাংস হৈ গ'ল, এতিয়া ভাত বহাই দিছোঁ আৰু ভাত হ'লে এতিয়া খাব পাৰোঁ আৰু। এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল গোটেই। এতিয়া আমি এইবিলাক চববিলাক ছাইডত থৈ জ্বলাই দিম ধুনীয়াকৈ, তাৰপিছত বাচন চাচন ধুই এতিয়া আমি যাম আৰু। খোৱা লোৱা হ'ল, এইবিলাক ৰেডি কৰি আছোঁ যোৱাৰ কাৰণে। এই খানা চানা খাই আছে, এইফালে যাম বাৰু, অলপ ফুৰিব যাম এইফালে। এয়া চাওক কি ধুনীয়া একদম পৰিৱেশ। এয়া চাওক সূৰ্যটো কি ধুনীয়াকৈ ওলাইছে এইফালে, আৰু এইফালে নাও। ধুনীয়া এটা পৰিৱেশ। এয়া এয়া ব্ৰহ্মপুত্ৰ পাৰ। এতিয়া আমি যাব ওলালোঁ ইয়াৰ পৰা আৰু ঘৰম হ'লোঁ এতিয়া। এতিয়া আমি গৈ আছোঁ গোটেইবিলাক একেলগ হৈ, আৰু এইবিলাক গাড়ী চাড়ী ৰখোৱা আছে, বেলেগ বেলেগ পাৰ্টি আহিছে বহুত, আৰু এইবিলাক মানুহবিলাক ৰৈ আছে এতিয়ালৈকে। আৰু আমি এতিয়া যাব ওলালোঁ। ইয়াত মানে বেছি পোহৰ হৈ থকা যেন পায় আৰু মানে, কিন্তু মানে গধূল হৈছে আৰু নদীৰ পাৰত থকাৰ কাৰণে মানে পোহৰটো পায় আৰু। ইয়াৰ পৰা যেতিয়া ওলাই যাম তাত কিন্তু আন্ধাৰ হৈ যাব মানে আমি যাই পোৱালৈকে। আৰু এইবিলাক পথাৰৰ পৰা গৰুবিলাক এতিয়া ঘৰৰ ফালে লৈ গৈ আছে, আৰু ধুনীয়া পৰিৱেশ চাওক। দুইফালে খেতি, একফালে সৰিয়হ আৰু এইফালে কলৰ বাগান, আৰু আগৰ ফালে বগৰী বাগান চাগান আছে। এইবিলাক গোটেই সৰিয়হ আৰু কলৰ বাগান। আৰু এইফালে বগৰীৰ বাগান, এইখিনি এই ডাঙৰ ডাঙৰ বগৰীৰ এয়া বাগান। আৰু এইবিলাক মানুহবিলাক মানে পথাৰৰ পৰা কাম কৰি কৰি ঘৰলৈ গৈ আছে এতিয়া। গাঁৱৰ পৰিৱেশ ধুনীয়া। আৰু এইটো ধুনীয়া এটা মন্দিৰ, আৰু এইজোপা গছজোপা চাওক ইমান ধুনীয়া মন্দিৰটোৰ লগত আছে। এয়া মন্দিৰটো চাওক, মথাউৰিটো পাৰ হৈ এই মন্দিৰটো দেখা পাব। এইফালে দি যাব লাগে ভিতৰৰ ফালে, চৰৰ ফালে। এতিয়া এই মথাউৰিটো পালোঁ, আৰু মথাউৰিটোত উঠিম আমি। মথাউৰিৰ পৰা নামি পেলাই চৰৰ ফালে যাব লাগে, আৰু মথাউৰিটো উঠিলোঁ এতিয়া। চিধা গ'লে পাম এইফালে মানে কুকুৰমাৰা পাম, আৰু এই লেফ্ট ছাইডেদি গ'লে বিজয়নগৰ ওলাব পাৰিম। বিজয়নগৰ, দখলা, পলাশবাৰী এনেকৈ ওলাব পাৰিম, এনেকৈ চিধা। আৰু ইয়াৰ পৰা এতিয়া গোটেইকেইটা মানে ঘৰমুৱা হ'ম আৰু। দিনত খানা চানা খাই গৈ আৰু গধূলি এতিয়া ওলাই আহিলোঁ ধুনীয়াকৈ। থিয়েটাৰ আছে, থিয়েটাৰ চাবলৈ ওলাই আহিলোঁ। সূৰ্য থিয়েটাৰ, মৃদুল ভূঞাৰ নাটক। আৰু এতিয়া আহি পেলাই ঘুগুনি খাই আছোঁ, ঠাণ্ডাৰ বতৰ, গৰম গৰম ঘুগুনি, মজাই বেলেগ একদম। আৰু গোটেই হাউচফুল হৈ গৈছে একদম, মানে থিয় হৈ চাই আছে মানুহে।
আৰু থিয়েটাৰৰ গানকেইটা মানে ভাল লাগিল বহুত, সেইকাৰণে দি দিলোঁ আপোনালোকৰ মাজত অলপ অলপকৈ কাটি কাটি। দেখিছো তোমারে এই আকাশে কিনো হয় সোমা এই বতাহে কিনো কয় শুনা প্ৰেমৰে ফাগুনে বলিয়া কৰিছে বুকুৱে বলিছে আছে তোমালে আলফুলে খাবতি লোৱা বলি যাৰে আপোন হোৱা তেজে মই যোৱা আছে তোমালে আলফুলে খাবতি লোৱা দেখিছো তোমারে দিঠা কোমল ঘূৰিছে ফুৰিছে মৰমৰিছে নাচিছে। আৰু নাটকখনৰ কাহিনীটো সঁচাকৈ বহুত বেছি মানে ভাল লগা, তাৰমানে মৃদুল ভয়ন নাটকটো আৰু ক'বই নালাগে। আপোনালোকে এইখন নাটক চাব পাৰে সূৰ্য থিয়েটাৰৰ। আৰু বাহিৰত ওলাই পেলাই দেখিলোঁ যে ইমান মানুহ চাৰিওফালে, চাওকচোন এই গোটেই একদম মানুহ ফিল্ডখন ভৰ্তি হৈ আছে আৰু বাইক চাইক গাড়ী চাড়ী গোটেই থৈ দিছে একদম ইমান মানুহ। থিয়েটাৰত মানে ইমান মানুহ খুব কমেই হয় আমাৰ এইফালে, কিন্তু এইখন নাটকত মানে মানুহ ভৰ্তি হৈ গৈছে, থিয় হৈ চাইছে মানে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।